দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ বাপুকণ কি কৈছ তই দেউতা আজি আকৌ মদ খাই আহিলে ৰবা মাক মাতিছো তই মাৰক পাছত মাতিবি দৱাৰখন খো লাগে মা এফালে জলদি আহা দেউতা চোৱা দেউতা কি হ'ল ৰাং খাই দিলে যে ইয়াতে হেই কি হ'ল ইয়াত পৰি আছে যে এনেকে দুৱাৰখন খুলি দিয়া মই উঠিব পৰা নাই দেখা নাই নেকি আপুনি আজিও মদ খাই আহিলে ন আপোনাৰ বাৰু অকণমান লাজ নালাগে নে ঘৰত দুটাকে ল'ৰা ছোৱালী আছে আপোনাৰ অকণমানো টেনশ্যন চিন্তা একো নাই নে আপুনি মধুপা যে খাই আহে যে আৰু খাই আহি যে এনেকৈ যে এইখন যে উৎপাতখন কেলৈ কৰি থাকে বাৰু ঘৰ দুৱাৰ মুখত এতিয়া কেলৈ এনেকৈ লাং খাই পৰি দিছে বাৰু মই মানে কি মানে কৰিম মানে অশান্তি পাইছোঁ আৰু দেই ইমানটোপা মানে এনেকুৱা মদাহী এটালে যে বিয়া দিলে মোক ঘৰৰ মানুহে মই মানে বৰ মানে সঁচা মানে কি ক'ম আৰু দেই উঠিব নেকি এতিয়া ভিতৰলৈ ব'লক কমলা ধেপেচি তই কাক মদাহী ক'বলৈ আহিলি হা তোৰ বাপেৰক খাইছ নেকি দেউতাই পুৰা একশ্যন চিন কৰিছে যেনহে পাইছোঁ এতিয়া কাক ধেপেচি ক'ব আহিছে কাক ধেপেচি কৈছে নিজৰ দেখাত নাচায় খৰিডালৰ নিচিনা খৰিডাল কেটেঙা মোক কথা ক'বলৈ আহিছে ধেপেচি ক'বলৈ আহিছে সেই ধেপেচি চাই বিয়া কৰাই আনিছিলে বিয়া কৰিবলৈ একদম পাগল হৈ গৈছিলে মোৰতো দেউতাইতো ইমান জল্দি বিয়া দিম কোৱা নাছিলে নহয় আপুনিহে তপনাই কৰিছিলে বিয়া কৰি লৈ আহোঁ বুলি এতিয়া হাঁহিবলৈ আহিছে নিজেতো মধুপা খাই খাই দুধনীয়া ঘৰৰ একদম কেটেঙাটো হৈ আছে খৰিডালৰ নিচিনা আকৌ লোকক আকৌ ধেপেচি ক'বলৈ আহিছে বাপুকণ তই কচোন এই মাৰ বাৰু ধেপেচি নহয়নে এতিয়া ধেপেচি ক'লেও যদি বেয়া পায় তাত মই কি কৰিম দেউতা মনে মনে থাকা নহ'লে মায়ে দিব এতিয়া তোমাক তই নাজানো নি মোৰ ইমান টেনশ্যন হৈছে এই লকডাউন হোৱাৰ পৰা মোৰ যে দৰমহাবোৰ কিমান খেলি মেলি হৈছে তোৰ খালি খাওঁ সদায় মোক লিষ্টখন দি পঠাবি এইটো লৈ আহক সেইটো লৈ আহক মই ক'ৰ পৰা আনো তই চিন্তা কৰ নাই সেইবোৰ মই ক'ৰ পৰা আনিম পইচা নাথাকিলে সেইবোৰ চিন্তা নকৰ খালি ঘৰত এইটো লাগে সেইটো লাগে সেইবোৰ কোৱাত ঠিক থাক সদায় মোক এটা কবি এইটো লৈ আহক সেইটো লৈ আহক মই ক'ৰ পৰা আনিম আৰু তই নিজে খাই ঘৰত ধেপেচি হৈছ আৰু মই এতিয়া মদ খাই অহাৰ কাৰণে তই মোক কথা ক'বলৈ আহিছোঁ সেইটো আপুনি আনিবই লাগিব মই ক'বই লাগিব ঘৰত এতিয়া বস্তু নাথাকিলে মই কাক ক'ম ওচৰ চুবুৰীয়াক গৈ ক'লেহে হ'ব আপোনাক নগৈ কাক ক'ম আপোনাকে ক'ব লাগিব আৰু ল'ৰা ছোৱালীকেইটা আছে যেতিয়া বস্তু লাগিবই মই অকলে নাখাওঁ নহয় গোটেই সোপাই খায় আপুনি নাখায় নি আপুনি নাখায় যদি তেতিয়া ক'ব আপুনি খাই নহয় খাই যেতিয়া ক'বলৈ দৰকাৰ নাই মই অকলে নাখাওঁতো আমাৰ মোৰ বাপেৰৰ ঘৰত মই পঠিয়াই নিদিওঁতো কথা যে তেনেকৈ কৈছে যে অলপ চাই চিতি কথা ক'ব আৰু বস্তু লাগিলে বস্তুৰ কথা কমেই নক'ম নেকি মইহে জানো মই ঘৰখন কেনেকৈ চলাই থাকোঁ আপুনি চলাই চাব এদিন তেতিয়া গম পাব কেনেকুৱা লাগে ঘৰ চলোৱা বৰ একদম সহজ কথা বুলি ভাবিছে তই তোৰ দেউতাৰ ঘৰৰ পৰা গৈ পইচা লৈ আহিবি তাৰপিছত খৰচ কৰিবি ধেপেচি তোক খুৱাই মোৰ আধা পইচা গ'ল বুজিছ কথাটো পাতি ধেপেচি কোৱা বন্ধ কৰক দেই আপুনি কোনো চিনেমাৰ হিৰো নহয় নিজকে অমিতাভ বচ্চন আৰু শাহৰুখ খান বুলি ভাবিব আহিছে নেকি মোক যে ধেপেচি কৈছে ধেপেচি খাওঁ আকৌ সেইকাৰণে ধেপেচি আপোনাৰ নিচিনা মধুপা খাই খৰিডালৰ নিচিনা হৈ থকা নাই নহয় কথা ভালকৈ ক'ব অলপ মা দেউতা আকৌ পৰিলে বাবুকণ তই মনে থাক নহ'লে তোৰ পিঠি ভাল খাব এতিয়া এনেকুৱা মানুহৰ লগত বিয়া হয় মোৰ গোটেই জীৱনটো ধ্বংস হ'ল দেই কি যে কৰিম আৰু এতিয়া বাবুকণ ধৰচোন লৈ যাওঁ ভিতৰলৈ ৰুমলৈ নি শুৱাই থওঁ নহ'লে এইটো ইয়াতে পৰি থাকিব আৰু দেউতা তোমাৰ লাজ নালাগে তুমি যে মদ খাই আহি এনেকৈ লাং খাই পৰি আছা মাৰ গালিকেইটা খাইছা তোমাৰ অলপো লাজ নাই দেই হ'ব মোক তহঁতে মই আজি ইয়াতে শুম বৰ আহিছে ইয়াত শুবলৈ খুৱাই দিম ভালকৈ ইয়াত ব'লক ভিতৰলৈ বেছি নাটকখন কৰি নাথাকিব নহ'লে কিবা এটা আনি মূৰতে মাৰ মাৰি দিম দিনৰ পোহৰ ৰং চঙীয়া মা দাদা আকৌ গান গাইছে তাৰপৰা আকৌ লাং খাই যাব তই মনে থাক আৰু আপুনি মনে থাকক নহ'লে ইয়াতে ঠেকেচ মাৰি শুৱাই থ'ম ব'লক ভিতৰলৈ একদম মনে থাকক দিনৰ পোহৰ ৰং চঙীয়া বাপুকণ কেনেকুৱা হৈছে মোৰ গান মজা দেউতা মজা আপুনি মনে থাকিব নে কিবা এটা আনি মূৰতে মাৰ মাৰিম দুটা বাপেক পিতেকে মনে থাকক আৰু ভিতৰলৈ ব'লক জল্দি নাটকখন নকৰিব বাপুকণ তোক ঠেকেচ মাৰিম ইয়াতে মই আৰু একদম মনে থাকক দেই লাগি মোৰ গোটেই জীৱন বৰবাদ হ'ল দেই দিনটো ঘৰৰ কাম কৰিবি আৰু ৰাতি সিহঁতৰ নাটক চাবি শান্তি আৰু এইবোৰ দেই